এই ভিডিওটো যদি পাৰে হেডফোন লগাই শুনিব, প্ৰতিটো কথাই ফিল কৰাৰ চেষ্টা কৰিব, মনত শান্তি পাব আৰু হয়তো কিছু কথাই আপোনাৰ জীৱনটোৱে বদলাই দিব। মানুহৰ গোপন কথা প্ৰকাশ কৰা সহজ, মানুহে মনে মনে কথা শুনে আৰু কয় দেৱালৰো কাণ আছে। একদিন সোণেই লোহাক কৈছিল, আমি দুয়োজনেই হাতুৰিৰ আঘাত পাওঁ, কিন্তু তুমি ইমান কিয় চিৎকাৰ কৰা? তেতিয়া লোহাই কৈছিল, যেতিয়া আপোনজনে বহুত আঘাত দিয়ে তেতিয়া মনত বহুত কষ্ট পায়। প্ৰেমত মানুহ ইমান শক্তিশালী হৈ যায় যে তেওঁ গোটেই পৃথিৱীৰ লগত লাগিব পাৰে। আকৌ এই প্ৰেমতে মানুহ ইমান দুৰ্বল হৈ যায় যে একজন মানুহ বাদে তেওঁ থাকিবই নোৱাৰে। মৃত্যুত কিহৰ ভয়? 1 মিনিটতে চব শেষ হৈ যাব। কঠিনটো হ'ল জীয়াই থকা, দীৰ্ঘদিন ধৰি চলি থাকিব লাগিব। এবাৰ এটা ডেড বডিয়ে কৈছিল, এই সমস্ত মানুহ যিবিলাকে এতিয়া কান্দি আছে, মই যদি এতিয়াই উঠি পৰো, এই মানুহবোৰেই মোক বাচিবলৈ নিদিব। জীৱন আপোনাৰ এদিনৰে হওক বা 4 দিনৰে হওক, ইয়াক এনেকৈ জীয়াই থাকিবলৈ চেষ্টা কৰক যে আপুনি জীৱন পোৱা নাই, জীৱনেহে আপোনাক পাইছে। সময় আৰু আপোনজনে যেতিয়া একেলগে আঘাত দিয়ে তেতিয়া মানুহ বাহিৰৰ পৰাই নহয়, ভিতৰৰ পৰাও পাথৰ হৈ যায়। গুচি যোৱা দিনবোৰৰ আফচোচ আৰু আহি থকা দিনবোৰৰ চিন্তা, দুয়োটাই ইমানেই চোৰ যিয়ে আমাৰ আজিৰ খুচিবোৰ চুৰি কৰি লৈ যায়। এইটো ভাবিবলৈ বাদ দিয়ক যে আপুনি কি হেৰাইছে, এইটো ভাবিবলৈ চেষ্টা কৰক যে আপুনি কি পাব বিচাৰে। জীৱন পোৱাটো ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰে আৰু মৃত্যু অহাটো সময়ৰ ওপৰত নিৰ্ভৰ কৰে, কিন্তু মৃত্যুৰ পিছতো মানুহৰ মনত জীয়াই থকা সেইটো আপোনাৰ কামৰ ওপৰত নিৰ্ভৰ কৰে। ডাঙৰ মানুহ তেওঁ নহয় যাৰ তলত 4জনে কাম কৰে, বৰং ডাঙৰ মানুহ সেইজনে যিয়ে 4জনৰ কাম অকলেই কৰে। সুখী থকা এটাই উপায় আছে যে যিকোনো আশা নিজৰ ওপৰতে কৰিব লাগে, বেলেগৰ ওপৰত নহয়। সময় আৰু গুৰু দুয়োজনেই আমাক শিক্ষা দিয়ে, পাৰ্থক্য মাত্ৰ এইটোৱেই যে গুৰুৱে শিক্ষা দিয়েই পৰীক্ষা লয় আৰু সময়ে পৰীক্ষা লৈ শিক্ষা দিয়ে। ভালপোৱা আৰু মৃত্যু দুয়োজনেই অজানা অতিথি, কোনটো কেতিয়া আহিব কবই নোৱাৰি, কিন্তু দুয়োটাই একেই বস্তু। এজনেই মন লৈ যায় আৰু এজনেই নিশ্বাস লৈ যায়। যদি কোনোবাই সোধে জীৱনত কি পাইছা বা কি হেৰাইছা, তেনেহলে কব যে যি হেৰাইছো সেইটো আছিল মোৰ লৰালি কালৰ, আৰু যি পাইছো সেইটো হ'ল মোৰ ঈশ্বৰৰ দান। ভগৱান আৰু আমাৰ মাজত ধুনীয়া সম্পৰ্ক আছে। মই বহুত বেছি বিচৰা নাছিলো আৰু ভগৱানে আমাক বহুত কমকৈ দিয়া নাছিল। সাহায্য কৰিবলৈ শিকক স্বাৰ্থ বাদে, দেখা কৰিবলৈ শিকক কাম বাদে, জীৱনত জীয়াই থাকিবলৈ শিকক নেদেখুৱাকৈ, হাঁহিবলৈ শিকক চেলফি বাদে, আৰু ওপৰৱালাক বিশ্বাস কৰক কোনো সন্দেহ বাদে। কি কথা আছে, আমাৰ তাত কিমান টকা আছে, কিমান ডাঙৰ গাড়ী আছে আৰু কিমান ডাঙৰ ঘৰ আছে, খাবতো সেই 2টা ৰুটি আৰু বাচিবতো সেই এটা জীৱন। দেখুওৱা কথাটো এইটোৱেই যে আমি যিমান দিন বাচি আছিলো, কিমান দিন আমি খুচিতে আছিলো আৰু কেইজন মানুহৰ আমি খুচিৰ কাৰণ হৈছিলো। কেতিয়াও ইগনোৰ নকৰিব যিজনে আপোনাক বহুত কেয়াৰ কৰে, নহলে এইটো বুজিয়েই নাপাব পাথৰ জমা কৰি কৰি আপুনি হীৰাক হেৰাই পেলালে। নিন্দাটো সেই ব্যক্তিৰ হয় যিয়ে বাচি থাকে, প্ৰশংসাটো সেই ব্যক্তিৰ হয় যাৰ মৃত্যু হয়। ধন্যবাদ তেওঁলোকক যিয়ে আমাক বিপদৰ সময়ত অকলশৰে এৰি থৈ গৈছে, কাৰণ তেওঁলোকে জানে সমস্যাৰ লগত মোকাবিলা কৰা ক্ষমতা মোৰ আছে। জীৱনত বাচি থকাৰ মাত্ৰ 2টা ৰাস্তা আছে, ক্ষমা কৰি দিয়ক তাক যাক আপুনি পাহৰিব নোৱাৰে, আৰু পাহৰি যাওক তাক যাক আপুনি ক্ষমা কৰিব নোৱাৰে। ভাল মানুহৰ সন্মান কেতিয়াও নকমে, শুনক 1000 টুকুৰা কৰিলেও তাৰ মূল্য কেতিয়াও কমি নাযায়। ভুল হোৱাটো হৈছে প্ৰকৃতিৰ নিয়ম, মানি লোৱাটোহে হৈছে সফল লোকৰ গুণ। এই ৰাস্তাই আপোনাক গন্তব্য স্থানলৈ লৈ যাব। কেতিয়াবা আপুনি শুনিছেনে যে ৰাতিয়ে পুৱা হবলৈ দিয়া নাই? তো বন্ধুসকল, কেনেকুৱা লাগিল এই ভিডিঅ'টো? যদি ভাল লাগিল এই ভিডিঅ'টোত এটা লাইক দিব আৰু আপোনাৰ সমস্ত বন্ধুবৰ্গলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু যদি আপুনি আমাৰ এই ভিডিঅ'ত নতুন, তেনেহলে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।